এটা প্রোগ্রাম করবাইছ না কিছু করবাইছ কৃষ্ণ সিপ্রাটা মানু লগত আইলে কত পান আটা খাই জাতা পাতা কথা নকবিলে তই যি করবাইছ তাকে কর কি করি মই কি জানো কি করবি তই মই কি লাগে পা মোক নাল হসাই জানা হসাই গালি হ'ব রে এটা কোনো ডাঙৰ গায়ক নাই দে ধৰবা নৰে গাও গান চাব নেকি হে গুরু গান আছে গান শুনে খুব ভালকে করবো ও রাইস মোর গান শুনবা নেকি কি ডান্স জানা টুকুন দে ও কেনা গান এইটো তুই টেনশন গান গাড়ি শুনে একবার টুকুন দে গানা টুকুনটা এরানি টুকুন দে ডান্স বা চাইজান আছে মানুহ ও রাইস মোর গান চাব নেকি চাব ৰ একেলগে নাচে না নাচে শুন মোর লগত নাচব না নাচব বলে কি কৰা এটা এই প্লে মিউজিক স্টার্ট কি গান আছে নাই কাজ কৰিলে ভাল লাগিব কি কৰি আছ তই আও মাষ্টৰ দিওঁ মই এইফালে টাউনত যাব আছিলো বিজনেছ দুয়ৰ ষ্টেজত কি কৰি আছে তোমাক কোনে মাতিছে ইয়াতে মাতা নাই কোনে মই এইফালে যাই আছিলো দুয়ৰ চুভেনৰ টেনচনে কি কৰি আছে ষ্টেজতে মানুহবিলাকে কি চাই আছে মই বোলো মই মাত দি আৰু ওটো কৰি আছো ক'তো তুমি কিয় আহিছা ইয়াতে মই এইফালে তেলচুৰাহঁতৰ ঘৰত যাই আছিলো তাক জমাই এটা দেখা পালো কিয় তাৰ ওপৰত এটা কমপ্লেইন দিব লগা আছে না কমপ্লেইন কি কৈছে আহি তাক কেইদিনমান আগতে মই হেৰি গণিতত বহি দিছিলোঁ এই দুটাকে দেখোন স্কুলত যোৱাই নাই গম পোৱা নাই নেকি গণিতৰ বহি কিমান কৈছে ঐ গণিতৰ বহিছি তোৰ কিয় কোৱা নাই মোক তোমাৰ আৰু কিয় ক'ব লাগে মই টিউশ্যন কৰোঁ মই ক'বাই নাপাওঁ ইয়াত টিউশ্যন কৰ তুমি নৰো নে কি ক'বা কিমান পাইছে গণিতত মোক কিয় কোৱা নাই একটার কারণে এখন আপলো হা ঠিকে আছে দেখোন 100ৰ কাৰণে 100 বনাই 100ৰ ভিতৰত কি 100 পাব লাগিব নেকি এই ভালকে কওঁ একটার কারণে এখন আপলো তোমাৰ কিবা মোৰো গণ্ডগোল আছে নেকি 100ৰ ভিতৰত 100 লাগব এটাৰ ভিতৰত 100 পোৱা মানুহ আছে গণিতত তেলচুৰাৰ কাৰণে পাইছি 100ৰ ভিতৰত একটো নাপালাক মাত্ৰ 99 পাইছি বাবা এই 99 নহয় 30 যদিও টানি মানি পালা হৈ মাৰাটো শান্তি পালো হয় কি 30ৰ কথা কোৱা একটোৰ কাৰণে 100 বনাই ঐ তই 99 পাইছা হা 99 নয় সুবে ভালকে কওঁ দুটা শূন্য পাইছো একটা যদি আগতে কি রাখলাম বুঝি পাইছি না? এখন হলো কেনা এতিয়া তোমাৰ ষ্টুডেণ্ট ভালকে বুজিয়ে ক'ব নোৱাৰো নেকি আগৰ পৰাই তাকেতো যাব আছিলো দেউতাকৰ তাতে কি একো নাজানে নেকি একোৱে নাজানে তাক আজি মই মোটামুটি 1 মাহৰ বেছি হ'ল দুয়ৰ পুৰণা মুখস্থ কৰিব পাইছিলোঁ দুয়ৰ পুৰণা তাকনি মুখস্থ কৰিব পৰা নাই কিয় নৰব মই শিকিছো নহ'লে বাপা স্কুলত কি ইমান দিন মাত্ৰ দিছোঁ পাৰাই নাই ঐ পাৰিছা নেকি পারা নাই নামটা কি আদুৱাৰ পুৰণি ওটা খান মাতচোন ৰবা কোনে শিকিছে তাক মই শিকিছো 4-7 দিনমান আগতে চিলুহি নৰো বুলি কৈছিল তিতা শিকাই নাছিলো কালি শিকিছো যোৱাকালি দেচোন মাত মাত দুই গুণু ওই দুই গুণ চারি দুই তিনি গুণ ছয় না 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 না
কি মাতিছে মই এনেকৈ শিকা নাছিলোঁ হা কি নাৰে নানা কি মাতি আছে এইগিলাখন মোৰ ফাৰ্ষ্টৰ খিন্তিহে মনত আছে ছাৰ লাষ্টৰ খিনি লাষ্টৰ খিন্তি মোৰ খিন্তি মনত আছে আচ্ছা এখন সেইকেইটা মনত নাই কিবা হ'লেতো মনত কৰিছে সেনেকে নহ'ব না আজিৰ দিনত গোটাই কৰিব লাগিব আজিৰ দিনত পঢ়িলে ভালকে পঢ়িব লাগিব চব মুখস্থ কৰিব লাগিব চব লাগবতো তেতিয়াহ'লে ত্ৰিছৰ নেওতাখন ধৰে ই অঁ ই ত্ৰিছনেতো মাতি শুনা পাব এইখন ৰাইজক কিয় নোৰোৱা দেচোন দে কিবা ডাউট আছে গাঁৱত আছেতো নৰে মই ভালকে জানো ৰাইজ বাজি লাগিব পাৰে মোৰ লগত বাজি লাগবা নালাগে ৰ'বা বেলেগ ব্যৱস্থা কৰি আছোঁ কি ব্যৱস্থা তেল চৰাই আপোনালোকক ত্ৰিছৰ নেওতা মাতি শুনাব নৰে যদি হয় আপোনালোকে হাত চাপৰি দিব মাষ্টৰে বিৰাট লাজ পায় আৰু যদি নৰে নল্লি দিবা নালাগে সমান সমান হ'ব লাগবতো তেল চৰা অঁ ত্ৰিছৰ নেওতাখন মাত তোৰ সন্মানৰ কথা আছে 31 32 33 37 38 29 30 কৈছিস দে হাত চাপৰি দিয়া হোৱা নাই না কবে না তাই কবে এটা সুধবা কি ডাউট আছে